ধীৰে অলপ ধীৰে গলত বুজিব পাৰে ডিঙিত বুজিব পাৰে হে গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো হ'ব গৈ আছে এটা চেলেঞ্জৰ ওপৰত আৰু কি চেলেঞ্জ আপোনালোকক এতিয়াই দেখুৱাই দিম গতিকে আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব আৰু যিসকলে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব তো আজিৰ ভিডিঅ'টোত হ'ব এটা চেলেঞ্জ আৰু এই চেলেঞ্জটো হৈছে আমাৰ এই দেখুৱাই দিম গতিকে এইফালে আমি ঘৰৰ ভিতৰত চেলেঞ্জটো কৰিম আজি আৰু আমাৰ লগত আছে আজি আমাৰ এইটো ৰাজদীপ তো কেনে আজি এইটো আমাৰ ধনজিত আছে কেনে আজি চেলেঞ্জৰ কাৰণে ধুনীয়া নহয় ধুনীয়া এইফালে আমাৰ চেলেঞ্জৰ আছে আমাৰ আছে চালাড আছে আলু পিটিকা এইফালে আছে আমাৰ এইটো কি আছিলে নহয় না এইটোতো কণী এইটো আছে আমাৰতো মেগী এইফালেও ছেম টু ছেম দি দিছোঁ বাৰু তো গাইজ আমি এতিয়া আমাৰ চেলেঞ্জটো ৰেডি কৰিবলৈ ওলাইছোঁ তো ৰাজদীপ আৰু ধনজিত পূৰা ৰেডি চেলেঞ্জৰ কাৰণে 1 2 3 ষ্টাৰ্ট তো গাইজ জবৰদস্ত হৈছে তো পূৰা প্ৰতিযোগিতা লাগি গৈছে আমাৰ ধনজিত আৰু ৰাজদীপ ইতিমধ্যে দুয়োটাই মানে তিয়াৰ আমাৰ চালাডটো শেষ কৰিবলৈ সক্ষম হৈছে তো জোচ আৰু গাইজ এইখিনিতে এটা কথা কওঁ আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব তাকি আমি ভিডিঅ'টো দিয়াৰ লগে লগে আপোনালোকত আগত নটিফিকেশ্যন পাই যায় তো চেলেঞ্জ জবৰদস্ত চেলেঞ্জ মেগী আলু পিটিকা এইফালে কণী চালাড দুইটা পূৰা জবৰদস্ত হৈ আছে জবৰদস্ত ফাৰ্ষ্ট ক্লাছ ফাষ্ট হৈ গৈ আছে কম্বিনেশ্যন লাগি গৈছে পানী থোৱা আছে পানী লাগিলে খাব পাৰে তো গাইজ কমেণ্ট কৰিব কেনেকুৱা পাইছে আমাৰ চেলেঞ্জটো তো কমেণ্ট এটা দিলে আপোনালোকৰ কমেণ্ট এটাই আমাৰ বহুত সাহস হয় আৰু এটা লাইক দিলে আমাৰ বহুত সাহস হয় ভিডিঅ' বনাবলৈ তো আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ তো এই আমাৰ জোৰ জবস্তি পূৰা একদম ধামাকাদাৰ হৈ গৈ আছে আৰু গাইজ এটা কথা কৈ দিওঁ আৰু এই চেলেঞ্জটোত যোনে জিকিব পাব 2000 টকা পুৰস্কাৰ ধীৰে অলপ ধীৰে গলত বুজিব পাৰে ডিঙিত বুজিব পাৰে তো গাইজ এয়া আমাৰ ধনজিতে কণী আলু পিটিকা সকলো শেষ কৰিলে মাত্ৰ বাকী আছে এতিয়া মেগী আৰু এইফালে ৰাজদীপ অলপ পিছ পৰি আছে তো ৰাজদীপ জোচ ओ भाई क्या ज़बरदस्त है यार ये चैलेंज खूब ভাল লাগিছে চাই খুব ভাল লাগিছে জোৰ জবস্তি হৈছে গাইজ আৰু কৈছোঁই আপোনালোকক যিজনে জিকিব তেওঁ পাব 2000 টকা নগদ পুৰস্কাৰ তো বৰ্তমান এতিয়া জয়ী হ'বলৈ গৈ আছে আমাৰ ধনজিত ডেকা তাতে বহি থাকবি খাৱালি তো গাইজ আৰু অলপ বাকী আছে ধনজিত জিকিবলৈ ৰাজদীপ কি হ'ল তোৰ চেলেঞ্জত হাৰি গ'লা তো অলপৰ কাৰণে
অ' মাই গড ধনজিত কি খাইছ ৰে বাবা ৱাও তো বাকী কেনেকুৱা লাগিছে মেগীটো ধুনীয়া আৰু ৰাজদীপ বঢ়িয়া তো এই ৰাজদীপ আমাৰ হাৰি গ'ল বাৰে বাৰে ৰাজদীপে হাৰি থাকে যিকোনো চেলেঞ্জত তো একো নাই বাৰু হাৰিলেও মানে তো খাব পাইছে না পূৰা তো টেনশ্যন নাই ধনজিত কেনেকুৱা লাগিল জিকি একদম মজা তো আমাৰ এই ৰাজদীপ হাৰি গ'ল আৰু ধনজিত জিকি গ'ল গতিকে ধনজিতে পাব নগদ 2000 টকা পুৰস্কাৰ তো কেনেকুৱা ফিলিংছ ধুনীয়া অ'কে তো খাওক খাওক ৰাজদীপ খাওক খাই থকা টেনশ্যন নাই এইফালে ৰাজদীপ খাই আছে সেই হোৱা নাই বাৰু তাৰ তো চেষ্টা কৰিছিল বাৰু ৰাজদীপে তো জয়ী হ'ব নোৱাৰিলে বাৰু একো নাই আৰু নেক্সট চেলেঞ্জৰ কাৰণে ৰেডি অ'কে তো টেনশ্যন নল'ব তো গাইজ আমাৰ চেলেঞ্জটোত আমাৰ ধনজিত ডেকা জয়ী হ'ল আৰু আমাৰ ৰাজদীপ হাৰিলে বাৰু কোনো কথা নাই তো হাৰিলেও মানে মেগী কণী গোটেই মানে খাব পালে তো টেনশ্যন নাই ন তো মই কৈছিলোঁ যে কি যোনে জয়ী হয় তেখেতক মই 2000 টকা নগদ পুৰস্কাৰ দিম বুলি কৈছিলোঁ তো এইফালে শুনিছোঁ বাৰু আপোনালোকক চাব 1 2 3 4 মানে 500 টকীয়া 4খন আৰু এইফালে লৈ লওক চাওক হিচাপ কৰি চাওক কম হ'ল নেকি ঠিক আছে দেখাই দিয়া একবাৰ অঁ জিকিলোঁ য়েছ তো কি কৰিব লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব তাৰপিছত লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব লাগে তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ গাইজ